তো আজিৰ ভিডিঅ'ত মই এইটো ক'ম যে আপুনি এডিআৰই গ্ৰেড 4-ৰ ফাইনেল চিলেকশ্যন আপুনি কেনেকৈ ল'ব, ঠিক আছে। মানে যিসকলৰ মানে ৰিটেন এক্সামটো ভাল হৈছে আৰু যিসকলৰ মানে আশা আছে যে মানে সিসকল কেণ্ডিডেটৰ নামটো মানে ৰিটেন কোৱালিফাই কৰিব পাৰে, সিসকলে মানে কেনেকৈ ফাইনেল চিলেকশ্যনটো ল'ব। কাৰণ ৰিটেন এক্সামটো মানে লাষ্ট এক্সাম নহয়, আপোনালোকৰ ভাইভা হ'ব আৰু ভাইভাত এইবাৰ 15 মাৰ্কছৰ মানে টোটেল 15 মাৰ্কছ থাকিব ভাইভাৰ কাৰণে, ঠিক আছে। তো মানে ফাইনেল চিলেকশ্যন যিটো লোৱা সেইটো মানে অলপমান কষ্ট হ'ব। সেইকাৰণে মানে মই গাইড কৰিম এতিয়া যে মই কেনেকৈ লৈছিলোঁ, মই যি ষ্ট্ৰেটেজি মই ফ'ল' কৰিছিলোঁ সেই ষ্ট্ৰেটেজিবিলাক আপোনালোকৰ লগতে মই শ্বেয়াৰ কৰিম, ঠিক আছে। তো এডিআৰই গ্ৰেড 4-ৰ ফাইনেল চিলেকশ্যন ল'বৰ কাৰণে আপোনালোকৰ ৰিটেনত ভাল মাৰ্ক থাকিব লাগে এইবাৰ গ্ৰেড 4-ত, আৰু আপোনাৰ ভাইভাতো ভাল মাৰ্ক আনিব লাগিব। কাৰণ টোটেল ভাইভা যিটো এক্সাম হ'ব সেইটো 15 মাৰ্কৰ হ'ব, ঠিক আছে। তো কেনেকৈ প্ৰচেছ ফ'ল' কৰিব আৰু কেনেকৈ প্ৰচেছ ফ'ল' কৰিলে আপুনি ফাইনেলত আপোনাৰ নামটো আনিব পাৰে সেইটো মই ক'ম, ঠিক আছে। তো টোটেল যিবিলাক কিমান কেণ্ডিডেট যাব ভাইভাৰ কাৰণে, এডিআৰই গ্ৰেড 4-ৰ কাৰণে টোটেল 10,000 কেণ্ডিডেট কোৱালিফাই কৰিব ৰিটেন, ঠিক আছে। 1:2 যিটো হয় প্ৰচিজিয়ৰ, চিলেকশ্যন প্ৰচিজিয়ৰ, এটা পোষ্টৰ কাৰণে দুটাকৈ কেণ্ডিডেট চিলেক্ট কৰা হ'ব, ঠিক আছে। তো আপুনি সেইটো ধৰি লওক যে এটা জেনেৰেল কাষ্টৰ কেণ্ডিডেট আছে, ঠিক আছে, বা আপুনিও জেনেৰেল কাষ্টৰ হ'ব পাৰে, ঠিক আছে। আপোনাৰ জেনেৰেল কাষ্টৰ কি হৈছে ক্লাছ 10 লেভেল এডিআৰই গ্ৰেড 4 আৰু 8 লেভেলত কাট অফটো গৈছে 100, ঠিক আছে। আৰু আপুনি মাৰ্কটো পাইছে 110, ঠিক আছে। আপুনি হয় সেইটো ছেকেণ্ড পাৰ্চন, আৰু আপোনাৰ লগতে যিয়ে ৰিটেনটো কোৱালিফাই কৰিছে, এটা পোষ্টৰ কাৰণে দুজনে কোৱালিফাই কৰিব, তো সিয়ে মাৰ্কটো পাইছে 105, ঠিক আছে। তো তেতিয়া কি হ'ব, সেই কেছত আপুনি পাইছে টোটেল ৰিটেনত 110 আৰু সিয়ে পাইছে, আপোনাৰ লগৰ যিটো কেণ্ডিডেট আছে সিয়ে পাইছে 105 পাইছে, ঠিক আছে। তো বহুত কেণ্ডিডেট আপুনি আৰু আপোনাৰ লগতে যি আছে দুয়োজনেই আপোনালোকে সেইটো ক্লিয়াৰ কৰিছে কাট অফটো, ঠিক আছে। আপোনালোকৰ নাম ভাইভাৰ কাৰণে আহি যাব। কিন্তু ফাইনেল চিলেকশ্যনত যাই কি হ'ব, ভাইভাত যদি আপুনি যাই 15ত 10 পায় আৰু আপোনাৰ লগতে যি কেণ্ডিডেট আছে সিয়েও যদি 10 পায়, তেতিয়া কি হ'ব, আপোনাৰ মাৰ্কটো হ'ব 120 আৰু আপোনাৰ লগতে যি আছে কেণ্ডিডেট তাৰ মাৰ্কটো হ'ব 115। তো ফাইনেল চিলেকশ্যন কাৰ হ'ব, আপোনাৰ হ'ব। আপোনাৰ লগতে যি আছে তাৰ সিয়ে ভাইভাত কম পাইছে মাৰ্ক, 10 পাইছে, আপুনিও 10 পাইছে। তো চিলেকশ্যন আপোনাৰ ৰিটেনত যদি বেছি মাৰ্ক থাকে তে আপোনাৰ ফাইনেল চিলেকশ্যনটো হৈ যাব, ঠিক আছে। আৰু এটা কথা, যদি এনেও হ'ব পাৰে যে আপোনাৰ ৰিটেনত ভাল মাৰ্ক আছে আৰু ভাইভা বেয়া হ'ল, তেতিয়া আপোনাৰ ফাইনেল চিলেকশ্যন নহ'ব। যদি আপোনাৰ লগৰ যি কেণ্ডিডেট আছে সিয়ে যদি ভাইভাত 15 আউট অফ 15 পাই যায় আৰু আপুনি যদি 10 বা 8 মাৰ্কছ পায় ভাইভাত, তেনেহ'লে আপোনাৰ চিলেকশ্যনটো নহ'ব। ৰিটেনত ভাল মাৰ্ক পায়ো আপোনাৰ চিলেকশ্যনটো নহ'ব, ঠিক আছে। কাৰণ ৰিটেনৰ মাৰ্কটো আপুনি চাব পাৰে, কিন্তু ভাইভাত যিটো আপুনি মাৰ্ক পাব সেইটো আপোনালোকক শ্ব' নকৰিব, ঠিক আছে। আৰু এটা কথা, যদি আপুনি এইটো এনেকুৱা ভাবে যে মই ৰিটেনটো কোৱালিফাই কৰিছোঁ আৰু ভাইভাত ইজি কুৱেশ্যন সুধিব, এনেকুৱা নহয়। মই যেতিয়া ভাইভা দিছিলোঁ মোক বহুত ঘূৰাই পেচাই কুৱেশ্যনবিলাক কৰিছে, আৰু সেইবিলাক যি কুৱেশ্যন কৰে সেইবিলাক ACS বা ACS অফিচাৰ হয় নৰ্মেলি, ঠিক আছে। যি আপোনাৰ ভাইভা ইণ্টাৰভিউটো লয় সি ACS অফিচাৰ হয়, ঠিক আছে। যিবিলাক APSC পৰা ফালৰ পৰা যি আছাম চিভিল ছাৰ্ভিচৰ যিবিলাক কেণ্ডিডেট হয় বা নডেল অফিচাৰবিলাক হয়, যিয়ে বহুত বেছিকৈ নলেজ হয় আৰু আপোনালোকক বেছিকৈ কুৱেশ্যন সুধিব। যদি 15 মাৰ্কৰ ভাইভা হয় বহুত কুৱেশ্যন আপোনালোকক সুধিব, মিনিমাম 10 বা 15 কুৱেশ্যন আপোনালোকক জিকেৰ পৰা সুধিব, ঠিক আছে। কি কুৱেশ্যন সুধিব, কেনেকৈ ভাইভা ল'ব সেইটোও মই ক'ম নেক্সট ভিডিঅ'ত। তো আপুনি কি কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ হোৱাটছআপ গ্ৰুপটো জইন কৰিব, ঠিক আছে। ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপুনি হোৱাটছআপ গ্ৰুপ জইন কৰাৰ যিটো লিংক আছে সেইটো আপুনি পাই যাব ভিডিঅ'ৰ তলতে ডেছক্ৰিপশ্যনত, ঠিক আছে। তো এইটো আছিলে আজিৰ কাৰণে ফাইনেল চিলেকশ্যনৰ কথা। কাৰো যদি কোনো ডাউট থাকে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।